নমস্কাৰ বন্ধু বান্ধৱীসকল, এটা কবিতা আবৃত্তি কৰিব ওলাইছোঁ। কবিতাটিৰ ৰচনা কৰিছে জনাৰ্দন জিতু আৰু আবৃত্তিকাৰ নয়ন নিৰ্বাণ বৰুৱা। কবিতাৰ শিৰোনাম আজি মৌচুমীৰ বিয়া। আজি মৌচুমীৰ বিয়া, কথাটো যেন বুকুখনে সহ্য কৰিব পৰা নাই। বাৰে বাৰে নিজকে বুজাইছোঁ, কিন্তু মনাব পৰা নাই। তাই যে এতিয়া আৰু মোৰ নহয়, এতিয়া মোৰ নহয়। আজি তাইৰ বিয়া, বিয়াত নোযোৱাটোৱেই থিৰাং কৰিছিলোঁ, কিন্তু নাই, মনটোক বুজাব পৰা নাই মই। তাইক এবাৰ কইনাৰ সাজত চাবলৈ কিমান যে হেঁপাহ। কইনাৰ সাজত চাগে তাইক বৰ ধুনীয়া লাগিছে। তাইৰ কাজল সনা চকু দুটা, ফুলীয়া ৰঙা গাল দুখনি, আৰু সেই যে বেকা হাঁহিটো। নাই, নোৱাৰি, তাইক নোচোৱাকৈ থাকিব নোৱাৰো মই। ময়ো ওলালো মোৰ প্ৰেয়সীৰ বিয়ালৈ বুলি, বিষাদ লগ্ন হৃদয় আৰু সেমেকা দুচকুৰ সৈতে। বহু দূৰৰ পৰাই বিয়াঘৰৰ হুলস্থুল শুনিলোঁ। প্ৰতিটো মুহূৰ্তই মোৰ বাবে যেন আৰু বেছি কষ্টদায়ক হৈ আহিছে। বুকুখনে আৰ্তনাদ কৰিছে পাই হেৰুৱাৰ যন্ত্ৰণাত। ব্যস্ত ৰভাতল, উখল মাখল পৰিৱেশ আৰু এটা জড় পদাৰ্থৰ দৰে ৰভাতলৰ চকীখনত বহি ৰ'লো মই, আৰু লগত এবুকু বেদনা ভৰা আমাৰ প্ৰেমৰ স্মৃতি। আৰু এজনী অচিনাকি ছোৱালী আহি মোক মাতিলে আৰু লৈ গ'ল মোক মৌচুমীৰ ওচৰলৈ। তাইৰ সেই মৰম লগা চকুযোৰে বৰষাৰ দৰে টান কৰি ৰখা মোৰ মুখখন গলাই পেলালে। চকু পানীবোৰ যেন বাৰিষাৰ বৰষুণ হৈ নামিব ধৰিলে, টুপ 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 টুপকৈ। ভালকৈ থাকিবা মৌচুমী, সেইটো লোৱা। তোমাক দিম বুলি বহুদিনৰে পৰা সাঁচি ৰাখিছিলোঁ হাতী দাঁতৰ সেন্দুৰ থোৱা টেমা। তাই একো ক'ব পৰা নাছিল। হয়তো মোৰ দৰে তাইও ভাল পোৱাবোৰ লুকুৱাব বিচাৰিছে। তাই কান্দিছে, কেৱল কান্দিছে। চকু পানীৰ মাজতেই যেন বিদায় জনাব বিচাৰিছে মোৰ মৰম ভাল পোৱাবোৰ। অলপ পিছত তাইক আয়তীসকলে নোৱাবলৈ লৈ গ'ল। দৰা হেনো আহি পাবৰ হৈছে। হুলস্থুল লাগিল পদূলিত। দৰা আগুৰি প্ৰশ্ন কৰিলে, ফটকা ফুলজাৰি ফুটিল, আৰু কইনাৰ মাকে দৰাক ৰভাৰ তললৈ আদৰি আনিলে। এখন দীঘল উৰণিৰে মৌচুমীক লৈ অহা হ'ল ৰভাতললৈ, আৰু মই ৰভা তলতে এচুকত অকলে অপেক্ষা কৰিছোঁ মৌচুমী আনৰ হৈ যোৱাৰ অন্তিম মুহূৰ্তটোলৈ। মৌচুমী আনৰ হৈ যোৱা অন্তিম মুহূৰ্তটোলৈ।